নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহি আছোঁ চুকীয়াপথাৰ শিৱ মন্দিৰৰ দৰ্শন কৰিবলৈ। আপোনালোককো এই শিৱ মন্দিৰটো দৰ্শন কৰাই দিওঁ আহকচোন। শিৱ মন্দিৰৰ গাঁৱলীয়া ৰাস্তাই আজি আহি আছোঁ। আপোনালোকক এই গাঁৱৰ ৰাস্তাটো দেখুৱাই দিছোঁ আৰু এয়া মই শিৱ মন্দিৰ এয়া পালোহিয়ে, আপোনালোকে চাই থাকক। মই এয়া শিৱ মন্দিৰ পালোহিয়ে, আপোনালোকে চাই থাকে। এয়া গেটত সোমাইছোঁ। মই শৰাই এখন লৈ আহিছোঁ, শিৱ মন্দিৰ দিম বুলি ভাবি আছিলোঁ। দিমকৈ আজি এয়া দিবলৈ আহিছোঁ, শৰাই দিবলৈ শিৱ মন্দিৰত। আপোনালোককো শিৱ মন্দিৰৰ আমাৰ দেখুৱাওঁচোন কেনেকুৱা। আৰু শিৱ মন্দিৰটো এতিয়া নতুনকৈ বনাই আছে। এয়া আমাৰ শিৱ মন্দিৰটো এতিয়া নতুনকৈ বনাই থকা হৈছে। সকলো ৰাইজৰ সহযোগত দান বৰঙণিয়ে সকলোৱে সাহাৰ্য দি এতিয়া পকাকৈ ঘৰটো বনাই আছে। আগতে পুৰণা আছিলে, ভাগি ছিগি যোৱাত এতিয়া নতুনকৈ বনাবলৈ আৰম্ভ কৰিছে। এই বনাই আছে, সম্পূৰ্ণ হোৱা নাই আমাৰ এই শিৱ মন্দিৰটো। শিৱ মন্দিৰটো লৈ বহুতো মানুহ আহে। আমাৰ শিৱ মন্দিৰত শিৱৰাত্ৰি দুদিনীয়াকৈ পতা হয়। শিৱৰাত্ৰিত আমাৰ বহুতো ভক্তবৃন্দ এই মন্দিৰলৈ আহে। আৰু এইটো পুখুৰী চক, এইটো বহুত দিনৰ পুখুৰী। আৰু মই এতিয়া ভৰি হাত ধুই এই চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিছোঁ। চাকি জ্বলাই লোৱাৰ পিছতহে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিব। আৰু আজিকালি ভিতৰত চাকি জ্বলাবলৈ নিদিয়ে, বাহিৰতে চাকিখন জ্বলাবলৈ দিয়ে। এয়া মই চাকিখন জ্বলাবলৈ লৈছোঁ বাহিৰতে। ভিতৰত পকাৰ বনাই থকাৰ কাৰণে এতিয়া ভিতৰত চাকি বন্তি জ্বলোৱা হোৱা নাই। এয়া মোৰ চাকি জ্বলাই হৈ গ'ল। এতিয়া মই ভিতৰত প্ৰৱেশ কৰিছোঁ শৰাইখন লৈ। এয়া মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক দূৰৈৰ পৰাই দেখুওৱা হৈছে। ওচৰলৈ ফটো মাৰিবলৈ নিদিয়ে, সেইকাৰণে আপোনালোকক ভিতৰৰ ভাগটো দূৰৰ পৰাই দেখুৱাই দিছোঁ। এতিয়া মই পূজাৰী আছে, পূজাৰীজন বহি আছে। মই এয়া শৰাইখন ভিতৰতে দি থৈ আহোঁ। শৰাইখন দিয়া হৈ গ'ল। মই এতিয়া এই পাৰ চৰাইবোৰক এই বুট মগু দিছোঁ। আৰু পাৰ চৰাইবোৰ ইমানেই পাৰ চৰাই আছে, বুট মগু দি পাচিতো বুট মগু খাবলৈ আহে। বহুতো চৰাই দেখিছে। পাৰ চৰাইবোৰ কেনেকৈ উৰি গৈছে চাওক। মই বুট মগু দি খুৱাইছোঁ সিহঁতক, আৰু খাবলৈ লাগে। এনেকৈ সকলোৱে বুট মগু দি খুৱাই থকাৰ কাৰণে সিহঁতি বুট মগু নিয়া দেখিলে গাতে পৰিবলৈ আহে। মোৰ এতিয়া শৰাই দি হৈ গ'ল। মই এতিয়া এয়া আপোনালোকক পাছত থকা মন্দিৰবোৰ দেখুৱাবলৈ লৈছোঁ। মন্দিৰ ভাগ এইবোৰ যিজন পুৰণা পূজাৰী আছিল, সেই পূজাৰীজনে এই সৰু সৰু মন্দিৰবোৰ বনাই থৈ গৈছিলে। তেওঁ এতিয়া মৃত্যু হ'ল। তেওঁৰ পিছত আমাৰ গাঁৱৰে এজন পূজাৰী আছে, তেওঁৱে এতিয়া সেই শিৱ মন্দিৰটো চলাই আছে। যিজন পুৰণা পূজাৰী আছিল, সেই পূজাৰীজনে এনেকৈ বৰ ধুনীয়াকৈ সুন্দৰকৈ বনাই থৈ গৈছিলে সৰু সৰুকৈ মন্দিৰবিলাক। যিডোখৰত শিৱ মন্দিৰ স্থাপিত হৈছিল, সেইডোখৰ আগতে বেত আছিল, বেতেৰে ভৰা আছিলে। তেওঁলোকে বেতগাজ কাটিবৰ কাৰণে সেই শিৱলিংগতে তেওঁলোকে দা ধৰাই বেতগাজ কাটিছিলে, তেনেকৈ শুনি পাইছিলোঁ মই। আৰু সেই পূজাৰীজনে তেওঁক সপোনত দেখুৱাই ইয়াত মাতি অনা হৈছিলে।
আৰু মাতি আনি সকলো ৰাইজকে কৈছিল মোক ইয়ালৈ মাতি আনিছে, তেওঁ বোলে বেতৰ মাজত পৰি আছে। তেনেকৈ কোৱাত সকলো ৰাইজে সহযোগত তেওঁক উঠাই মেলি তুতি প্ৰাৰ্থনাৰে সেই একে জেগাডোখৰতে মন্দিৰটো স্থাপন কৰা হৈছিল। আজিও এই মন্দিৰটো বহুতো ভক্ত আমাৰ এই শিৱ মন্দিৰলৈ আহে। এইখন শিৱ মন্দিৰৰে গেট। শৰাই দি এতিয়া ঘৰলৈ উভতিছোঁ, ঘৰলৈ আহি আছোঁ। এয়া গেটৰ বাহিৰ হ'লোঁ। এনেকৈ মই শিৱ মন্দিৰ দৰ্শন কৰি আহিলোঁ। আপোনালোকেও কেতিয়াবা এই আমাৰ চুকীয়াপথাৰ শিৱ মন্দিৰলৈ আহিবচোন। আৰু শিৱৰাত্ৰিত আপোনালোকে আহিব, বৰ ধুনীয়া লাগে। আৰু বহুতো ভক্ত দূৰৈৰ পৰা আহে, শৰাই আগবঢ়াই আনে। তেওঁলোকৰ মনৰ কামনা পূৰ হয়। সেইকাৰণে এই শিৱ মন্দিৰ আপোনালোকে দৰ্শন কৰিবলৈ আহিব বুলি আশা ৰাখিলোঁ।